নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আকৌ তোমালোকক ৰেলৱে ফালৰ পৰা এটা পোষ্ট লৈ আহিছোঁ, যোনটো তোমালোকৰ কাৰণে ওলাইছে 14,298টা পোষ্ট। ইয়াতে তোমালোকে দেখিব পাইছা, ইয়াতে স্ক্ৰীনৰ ওপৰত শ্ব' কৰি আছে 14,298টা পোষ্ট। তাৰ কাৰণে কি কৰিব লাগিব, কি পোষ্ট ওলাইছে, এইখিনি আমি ডিটেইলছখিনি আজি আলোচনা কৰিম। প্ৰথম ইয়াতে দেখিব পাইছে এইখিনি টেকনিচিয়ান পোষ্ট হয়। ইয়াতে নেম অফ দ্য পোষ্ট টেকনিচিয়ান আছে। তাৰ কাৰণে ওলাইছে 14,298টা পোষ্ট। আৰু টোটেল টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে ওলাইছে 1092টা পোষ্ট। টেকনিচিয়ান গ্ৰেড 2 কাৰণে ওলাইছে 8,052টা পোষ্ট। তাৰপিছত ওলাইছে টেকনিচিয়ান 5,154টা পোষ্ট। আৰু ইয়াতে নেম অফ দ্য পোষ্ট RRB গুৱাহাটীত ওলাইছে এইখিনি পোষ্ট 305টা পোষ্ট। এইটো দেখিব পাইছে স্ক্ৰীনত। তাৰে 6টা পোষ্ট আছে গ্ৰেড 1-ৰ, গ্ৰেড 2-ৰ আছে 240টা, আৰু টেকনিচিয়ান ৱৰ্কশ্বপ এণ্ড প্ৰডাকশ্যন ইউনিটছৰ আছে 59টা পোষ্ট। আৰু ইয়াৰে অৰ্গেনাইজেশ্যন হৈছে আপোনালোকৰ ৰেলৱে ৰিকুৱাৰমেণ্টৰ ফালৰ পৰা। ইয়াতে পে' স্কেল দিয়া আছে, পে' স্কেল কেনেকুৱা ধৰণৰ হ'ব। টেকনিচিয়ান 1-ৰ হ'ব আপোনাৰ, এইটো দেখিছে 5 to 7 CPCৰ আণ্ডাৰত 29,200 টকা প্লাছ, আৰু হয়তো ইয়াত কিছুমান এড হ'ব। তাৰপিছত নেক্সট আছে এইটো গ্ৰেড 2 টেকনিচিয়ান পোষ্টৰ কাৰণে, আৰু গ্ৰেড 3 টেকনিচিয়ান পোষ্টৰ কাৰণে এইটো 19,900 টকা। ইয়াতে এজ লিমিট দিয়া আছে, কেটেগৰী ৱাইজত, কোনটো কেটেগৰী কিমান হ'ব। গ্ৰেড 1 ছিগনেল কেণ্ডিডেটৰ কাৰণে 18 to 36 বছৰ হ'ব লাগিব। আৰু এইটো হিচাপ ধৰিব আপোনালোকৰ 1 জুলাই 2024 ভিতৰত। তাৰপিছত গ্ৰেড 2 টেকনিকেলৰ কাৰণে এইটো হ'ব লাগিব 18 বছৰৰ পৰা 33 বছৰ, আৰু 18 বছৰৰ পৰা 33 বছৰ গ্ৰেড 3 কাৰণেও ছেম দিয়া আছে ইয়াতে, এইটো আপোনালোকে দেখিব পাইছে। তাৰপিছত ইয়াতে এজ ৰিলেক্সন আছে, কিছুমান অলপ বয়সৰ কাৰণে হেৰি কৰি দিয়ে। ইয়াতে OBC NCLৰ কাৰণে 3 বছৰ, STৰ কাৰণে 5 বছৰ, PWB এইটো 10 বছৰ, PWB OBC NCLৰ কাৰণে 13 বছৰ, PWB SC STৰ কাৰণে 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা দিয়া আছে ইয়াতে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ আপোনালোকৰ টেকনিচিয়ান গ্ৰেড 1-ৰ এইটো দেখিব পাইছে বেচেলাৰ ছায়েন্স ফিজিক্স, এইখিনি হ'ব লাগিব। এইটো আপোনালোকে পঢ়ি ল'ব ইয়াতে, এইখিনি পঢ়ি থাকিলে হয়তো ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈ থাকিব। আৰু ইয়াতে এইটো গ্ৰেড 2 দেখিব পাইছে কি কোৱালিফিকেশ্যন লাগিব। মেট্ৰিক পাছ হ'ব লাগিব, লগতে আপোনালোকৰ যদি ITI আছে, ITI থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু নাইবা এইটো দিয়া আছে, নাইবা মেট্ৰিক আৰু SSLC প্লাছ কম্পিউটাৰ, অৰ্থাৎ কম্পিউটাৰ আপোনালোকৰ ডিপ্ল'মা থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আৰু দিয়া আছে, এইখিনি আপোনালোকে পঢ়ি ল'ব। তাৰপিছত ইয়াতে এটা ৰেলৱে হেল্পলাইন দিয়া আছে, যদি আপোনালোকে অনলাইন কৰোঁতে কিবা অসুবিধা পায়। এইটো এটা ফোন নাম্বাৰ আৰু ইমেইল দিয়া আছে। এইটো ইমেইল আপোনালোকে যোনটো ইমেইল দেখিছে এইটোতো ইমেইল কৰিব পাৰে। আৰু ইয়াত অনলাইনৰ টাইমটো এইটো হেল্পলাইনৰ টাইমটো দিয়া আছে 10টাৰ পৰা 5টা বজাৰ ভিতৰত আপোনালোকে হেল্প খুজিব পাৰিব। আৰু ইয়াতে পে'মেণ্টৰ কথাটো দিয়া আছে, যোনটো আপোনালোকে অনলাইন ফিজ কৰোঁতে আপোনালোকে এটা পে'মেণ্ট পে' কৰিব লাগিব। ইয়াতে SC দিয়া আছে 250 টকা, এক্স ছাৰ্ভিচমেন 250 টকা, এইখিনি ফিমেল ট্ৰেন্সজেণ্ডাৰ এইখিনি গোটেইখিনি 250 টকা হয়। আৰু আপোনালোকে এইখিনি কেটেগৰী যদি ভিতৰত নপৰে, তেতিয়াহ'লে আপোনালোকে পে'মেণ্ট কৰিব লাগিব 500 টকা, অৰ্থাৎ আপোনালোকে 500 টকা পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াতে পে'মেণ্ট মোডটো দিয়া আছে, এইটো পে'মেণ্ট মোডটো আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰে, UPI পৰা পে'মেণ্ট কৰিব পাৰে, আপোনালোকে যিকোনো নেট বেংকিঙৰ পৰা এইটো পে'মেণ্ট কৰিব পাৰে। তাৰপিছত ইয়াতে এপ্লাই কেনেকৈ ধৰণে কৰিব এইটো দিয়া আছে। এপ্লাইৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব, যোনটো মই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিয়া হ'ব। তাৰ পৰা আপোনালোকে ডাইৰেক্ট গৈও অনলাইন কৰিব পাৰিব। আৰু ইয়াতে লাষ্ট দিয়া আছে আপোনালোকৰ অনলাইন ষ্টাৰ্টিং আৰু লাষ্ট ডেট। এইটো দেখিব পাইছে, এইটো ষ্টাৰ্টিং ডেট ওপৰতো 2 তাৰিখ 10 মাহ 2024, অৰ্থাৎ অনলাইন চলি আছে। আৰু লাষ্ট ডেট আপোনালোকৰ আছে 16 তাৰিখ 10 মাহ 24 চন, অৰ্থাৎ আপোনালোকৰ বেছি দিন নাই, আপোনালোকে সোনকালে ফিল আপ কৰিব পাৰিব। ইয়াতে অনলাইন এপ্লিকেশ্যনৰ ফৰ্ম এইখিনি লিংকখিনি দিয়া আছে, মই এইখিনি আপোনালোকক সম্পূৰ্ণ ডিটেইলছখিনি দি দিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আমি সদায় আপলোড কৰি থাকিম। ধন্যবাদ।